বিধানসভা সমষ্টিত আৰু ডিফু বিধানসভা সমষ্টিত আৰু হাৰগাঁৱত তিনিটা ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী সূৰ্যৰংফাৰ নিচতেৰাং পি লুমচিং তেৰণ ডাঙৰীয়া আজি আমাৰ নমিনেশ্যন দাখিল কৰা হ'ব। গতিকে আমি একেলগে আজি আমি যিমানখিনি ভাৰতীয় জনতা পাৰ্টি পৰিয়াল আমি একেলগে আমি নমিনেশ্যন দিবৰ কাৰণে আমি যাম। আজি বোকাজান ডিফু আৰু হাৰগাঁৱৰ পৰা প্ৰত্যেকজন ভাৰতীয় জনতা কৰ্মী কাৰ্যকৰ্তা আপোনালোকে আজি অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে মই টিম কাৰ্বি আংলং তৰফৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন জনাইছোঁ। সন্মানীয় ৰাইজসকল, কাৰ্বি আংলঙত আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ সপোন এই সপোন কৰা স্বাৰ্থত আমি একেলগে গৈ আমি নমিনেশ্যন ফাইল কৰিব কাৰণে আমি ওলাইছোঁ। আজি ইমান আজি যিটো গোট খাইছে এটা কাৰ্বি আংলঙত এটা ইতিহাস। সেইদিনা নমিনেশ্যন ফাইল কৰোঁতে ৱেষ্ট কাৰ্বি আংলঙত ৰাইজে ওলাই আহিছে প্ৰায় 30,000কৈ অধিক আমাৰ পৰিয়ালে ওলাই আছে। আজি কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীত ইয়াত আহি যে সূৰ্যৰংফাৰ লুমচিং তেৰণ আৰু নিচতেৰাং পিয়ৰ আশীৰ্বাদ দিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হাত শক্তিশালী কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসমত চিফ মিনিষ্টাৰ বনোৱাৰ স্বাৰ্থত আপোনালোকে আজি অহা কাৰণে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ। সন্মানীয় ৰাইজসকল, আপোনালোকে চাওক আজি যিমানখিনি ইয়াত আছে যিবিলাক আই মাতৃসকল চেল্ফ হেল্প গ্ৰুপবিলাক 10,000 মামা দিছে। এতিয়া ছেকেণ্ড মামা লুমচিং তেৰণ সূৰ্যৰংফাৰ মামা আৰু মই আৰু নিচতেৰাং পিয়ে 25,000 চিন্তা কৰিব নালাগে। আৰু নিৰ্বাচনৰ পিছত প্ৰত্যেক পৰিয়ালৰ চাউলটো বিনামূলীয়া পাব আপোনালোকে। লগতে দালি 1 কেজি, নিমখ 1 কেজি আৰু চিনি 1 কেজি আৰু মিঠাতেল 1 লিটাৰ প্ৰত্যেক বিপিএল পৰিয়াল আমাক দিয়ে। সন্মানীয় ৰাইজসকল, আমি কাৰ্বি আংলঙত এনেকৈ নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিম। আমি আলাপ আলোচনা কৰি অট'নমাছ ষ্টেটৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, আপোনালোকক মূল্যৱান ভোটটো পদুম ফুলৰ চিনৰ ভোট দি আমাৰ লুমচিং তেৰণ সূৰ্যৰংফাৰ নিচতেৰাং পি আপোনালোকে জয়যুক্ত কৰিব। কিহৰ কাৰণে জয়যুক্ত কৰিব? যে কাৰ্বি আংলঙত যিমানখিনি সমস্যা পূৰণ কৰিবৰ কাৰণে লুমচিং তেৰণ সূৰ্যৰংফাৰ নিচতেৰাং পি আপোনালোকে পঠাব। তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ দিয়ক। जिंदाबाद जिंदाबाद सূৰ্যৰংফা जिंदाबाद 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 সূৰ্যৰংফা जिंदाबाद 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 লুমচিং তেৰণ जिंदाबाद 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 লুমচিং তেৰণ जिंदाबाद 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 নিচতেৰাং পি जिंदाबाद 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 নিচতেৰাং পি जिंदाबाद
non-monsute da filo puletang যিটো সাৰ্ভে সেই সাৰ্ভে মতে আজি মই হাওড়াঘাট বিধান সমষ্টিৰ পৰা টিকটো ভাৰতীয় জনতা পাৰ্টীয়ে দিছে গতিকে যোৱাকালি দুদিন প্ৰচাৰ হ'ল এই প্ৰচাৰ তাত মানে এটা এক্সপিৰিয়েঞ্চ পাইছে যে সঁচাকৈ মোক বিচাৰিছে ৰাইজে হাওড়াঘাট বিধান সমষ্টি আপুনি কি কাম কৰিম বুলি তেনেকুৱা কিবা ভাবি থৈছিল চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম হৈছে কাৰ্বি আংলঙৰ বুলি নহয় গোটেই অসমত যিটো কাম হৈছে নিশ্চয় মই বিধায়ক জিকিবই জিকিব কিন্তু আমি এই দুই এদিনত যিটো প্ৰচাৰ অভিযান চলাইছে সেই প্ৰচাৰ অভিযান যিটো মানুহ বেলেগ দলৰ পৰা যিটো যোগদান কৰিছে তাতে মোৰ সন্তুষ্ট আৰু পাক্কা হাওড়াঘাট সমষ্টিৰ পৰা এইবাৰ জিকাটো থকা যিটো কাম হৈছে কাৰ্বি আংলঙত আপোনালোকে দেখা পাইছে গতিকে মইতো পোনপ্ৰথমবাৰৰ কাৰণে বিধায়ক গৈ আছোঁ তাৰপিছতে দেখা পাম কিমান ভোটত জিকিব ছাৰ